नमस्कार स्वागतम जनाइছো মোৰ ইউটিউব চেনেল আৰু এটা নতুন ভিডিও লৈছো এয়া চাওক পুৰা বানপানী আহি গিছে আমাৰ ঘৰত যোৱাকালি নাছে যোৱাকালি ভিডিও কৰিছিলো মই এড কৰি দিম এই ভিডিওটোৰ লগত তো আজি চাওক ইমান স্পিডত পানী পুৰা বাঢ়ি আছে চাৰিওফালে বৰ্তমান বানপানী সো আমাৰ ঘৰত সোমাবই আৰু মানে আমাৰ ঘৰটো অকমান ওখ আছে বেলেগৰ ঘৰবিলাকতো সোমাইছে তো এয়া চাওক হে গাইস তো এয়া চাওক চাৰিওফালে পুৰা বানপানী একদম নদীৰ পানী পুৰা উপচি আহিছে তো গাইস এয়া চাওক কিমান পানী আমাৰ এটা চিৰি ডুবিলে সো বহুত বেছি পানী যোৱাকালি কিন্তু একেবাৰে পানী নাছিল যোৱাকালি ভিডিও আছে মই আপোনালোকক দেখাম আৰু এইবোৰ পানী সব লেত্ৰা পানী হয় মানে একদম গাছা খুজাব এইবোৰ পানী নামিলে তথাপিতো নামিব লগা হ'বই আৰু উপায় নাই চাওক গাইস নদীটো আৰু ৰাস্তা কোনো চিনি পোৱা নাযায় চাৰিওফালে পুৰা বানপানী একদম পুৰা চাওক কিমান পানী বাপৰে ওই বহুত পানী না যা না যাব নেকি আর ওই না যাং সখৰ পানী চাৰিওফালে পুৰা একদম আপোনালোকে যিমান পাৰে ভালকে থাকিব সেফ থাকিব কাৰণ বৰ্তমান পৰিস্থিতি বহুতে বেয়া হয় বহুত বেছি পানী হৈছে আমাৰ ইফালে নদীৰ পানী জিঞ্জিৰাম নদীৰ পানী মানুহ ঘৰে চৰে সোমাইছে কিন্তু আমাৰ ঘৰটো ওখ কাৰণে সোমাব পৰা নাই দুটা চিৰি ডুবিছে তথাপি হে আৰু গাইস কি কম বহুত বেছি বেয়া লাগি আছে নাজাং ভাই ভয় লাগে চহৰত যা বহুত পানী হৈছে না এবাৰ কোনোবাৰে এনেকা পানী নাই হয় কিন্তু ৰে এবাৰ যেনকা পানী বহুত নাজাং না লাঠি লৈ আহিলে ভাল কিন্তু বহুত সেফ হয় কচকাৰাত তো গাইস চাওক পানাবিলাকে সব ইয়াতে আহি ৰখিছে বহুত পানা জমা হৈছে ইয়াতে চাওক কিমান স্পিড পানী বাঢ়িব চাগে এবাৰ নাগে থেকে মারব বহুত পাছে ওই দেখ পানা এতে রখে সব ওইফালে ঘরগিলা দেখ পুরা ডুবি গেছে না পানিত যাবি ওইফালে নদীর রাস্তা কোনটা বুঝে কেন যায় এতিয়া আমি ঘৰৰ ভিতৰলৈ যাওঁ কাৰণ বহুত বেছি পানী বাঢ়ি আছে সো আপোনালোকে ভিডিওবিলাক চাই থাকক তো গাইস এটো যোৱাকালিৰ হয় ভিডিওটো চাওক যোৱাকালি একেবাৰে পানী নাছিলে ৰাস্তাত আৰু আজি কিমান পানী আহিলে ঘৰৰ ভিতৰ চিত্ৰ পানী সোমাই গল কিন্তু আমাৰ ঘৰটোতে নহুমাল মানে ওখ কাৰণে কিন্তু চোতালত সোমাইছে তাৰ পিছত চিৰিঠিৰি বিলাক ডুবিব লাগিছে মানে তীব্ৰ বেগত পানী আহি আছে বহুত পানীৰ স্পিড পানী মানে বহুত বাঢ়ি আছে সো সাগে বানপানী এবাৰ বহুত ডাঙৰ বানপানী হ'ব ঠায়ে ঠায়েটো হৈই আছে সো আপোনালোকে যিমান পাৰে সেফলি থাকিব ভালকে থাকিব আৰু মানে ভালকে খোৱা লোৱা কৰিব তো গাইস এটো আমাৰ ইফালৰ হয় মই যোৱা নাই মোৰ লগৰ এজনে গৈছিল সব ভিডিও কৰিছে মই ভিডিওটো এড কৰি দিলো চাওক কিমান ধুনিয়াকে সৰু সৰু পোৱালি বিলাকে মাছ মাৰি আছে সিহঁতৰ মানে ভয় ছয় নাই আৰু সো চাওক কিমান পানী হৈছে আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিবা আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব